হয় আজি নিখিল বড়ো ছাত্ৰ সন্থা আমি প্ৰতিটো জিলাত আমাৰ নিখিল বড়ো ছাত্ৰ সন্থা জিলা নেতৃত্বত সেই প্ৰতিবাদী সভা আমি লৈছোঁ আৰু ইয়াৰ দ্বাৰা আমি ফৰ্চ ৰেলে লৈছিলোঁ বনজাৰ ৰেলে আৰু আজি আমি এই যোৱা আজি দুধনৈত 3 তাৰিখত মানে এটা দৰ্শনকাৰ ঘটনা হৈছিলে আৰু 5 তাৰিখত এজন হিৰণময় খাকলাৰীক তাত মানে ৰেপিষ্টৰ দ্বাৰাই ৰেপিষ্টৰ গাঁৱৰ ঘৰত তেওঁসকলক মাৰা হৈছিলে আৰু হিৰণময় খাকলাৰী 16 তাৰিখ মেত ঢুকাইছে। তো ইয়াৰ কাৰণে আমি নিখিল বড়ো ছাত্ৰ সন্থা যোৱা দুধনৈত আমি এটা ৰেলে কৰি তাত মাননীয় মুখ্যমন্ত্ৰী অসমলৈ আমি এটা স্মাৰণ পত্ৰ প্ৰেৰণ কৰিছিলোঁ, কিয়নো তাৰ আমাৰ 3-4টা মান দাবী আছিলে। 1 নম্বৰ দাবীটো হ'ল যে যি ৰেপিষ্ট আছে আৰু হত্যাকাৰী আছে তেওঁসকলক আইনৰ দ্বাৰা মানে কঠোৰ শাস্তি দিব লাগে আৰু আইনৰ দ্বাৰা আমি বিচাৰিছোঁ যে সিহঁতক ফাঁচীৰ শাস্তি দিব লাগে আৰু লগতে এই ৰেপ কেছ আৰু মাৰ্ডাৰ কেছক ফাষ্ট ট্ৰেক কোৰ্টত ট্ৰায়েল কৰিব লাগে বুলি আমি দাবী জনাইছোঁ। আৰু লগতে আমি দাবী জনাইছিলোঁ যে ৰেপ ভিক্টিমৰ কাৰণে ইণ্টাৰিম কম্পেনচেশ্যন দিব লাগে 5 লাখকে এজনক আৰু যোনে মাৰ্ডাৰত মানে ঢুকালে তেওঁৰ ঘৰৰ মানুহৰ কাৰণে নেক্সট অফ কিনৰ কাৰণে আমি দাবী জনাইছোঁ 20 লাখ টকাকে অসম চৰকাৰৰ ফালে পৰা হিৰণময় খাকলাৰীৰ ঘৰৰ হিৰণময় খাকলাৰীৰ নামত এই কম্পেনচেশ্যন প্ৰেৰণ কৰিবৰ কাৰণে। তো ইয়াৰ কাৰণে আজিলৈকে অসম চৰকাৰে বা অসম চৰকাৰৰ যি মাননীয় মুখ্যমন্ত্ৰীৰ দ্বাৰা আৰু বিভিন্ন অসমৰ চৰকাৰৰ ফালে হৈ এই ঘটনা কাণ্ডলৈ কোনো মাত মাথা নাই আৰু আজি পুলিচ প্ৰশাসনৰ ফালৰ পৰা তেওঁসকলে নিজৰ কামটো ভালেখিনি কৰিছে, এৰেষ্ট কৰিছে, চাৰ্জশ্বিট প্ৰিপেয়াৰ কৰি আছে, সেই কথাটো আমি গম পাইছোঁ। তো ইয়াৰ কাৰণে আমি গোৱালপাৰা পুলিচক আমি ধন্যবাদ যাচিছোঁ, বাট মানে এইটো অতি সোনকালে জাষ্টিছ দিয়াৰ কাৰণে এই কেছটো ফাষ্ট ট্ৰেক কোৰ্টত লৈ যাব লাগে আৰু ইয়াৰ কাৰণে আমি নিখিল বড়ো ছাত্ৰ সন্থা সেই দাবীখন ৰাখি আজি আমি পুনৰাই অসম চৰকাৰৰ আৰু মাননীয় মুখ্যমন্ত্ৰীৰ লৈকে আমি এটা ৰিমাইণ্ডাৰ মেমৰেণ্ডাম প্ৰেৰণ কৰিম, কিয়নো আমি যি জাষ্টিছ বিচাৰিছোঁ সেইটো চৰকাৰে মাত মাথা নাই আৰু কম্পেনচেশ্যন ফালেও মাত মাথা নাই আৰু কেছটো ফাষ্ট ট্ৰেকত লৈ যাব লাগে আৰু অতি সোনকালে ইয়াৰ জাষ্টিছ বিচাৰোঁ বুলি জাষ্টিছ দিব লাগে বুলি আমি আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ হৈ আমি দাবী জনাইছোঁ। হয় আজি আমি মাজবাটত যি ঘটনা হ'ল আৰু মাজবাটত যি দৰ্শন ঘটনা হ'ল দৰ্শনকাৰীক পুলিচে গ্ৰেপ্তাৰ কৰিছে এইটো আমি জানিছোঁ। তো আজি অসমত তেনেকুৱা ঘটনা ঘটি আছে, তো ইয়াৰ কাৰণে আমি আকৌ অনুৰোধ জনাম আৰু তাত যি পৰিঘটনা হৈছে সেইটোৰ কাৰণে আমি দুখ লাগিছোঁ, কিন্তু ইয়াত যে অসমত এনেকুৱা দৰ্শনৰ আৰু মাৰ্ডাৰৰ আৰু ক'ৰবাত চুৰি ডাকাইত এই ঘটনাবিলাক হৈ আছে, ইয়াৰ কাৰণে অসম চৰকাৰক আমি অনুৰোধ জনাইছোঁ যে অতি সোনকালে ইয়াৰ বিষয়ে যিমানখিনি ৰেপ যিমানখিনি এনেকুৱা মানে নাৰীৰ ওপৰত অত্যাচাৰ এইবিলাক কেছৰ কাৰণে অসম চৰকাৰে অতি সোনকালে ফাষ্ট ট্ৰেক কোৰ্টৰ দ্বাৰা শাস্তি দিব লাগে আৰু কঠোৰ শাস্তি দিব লাগে যাতে ৰেপিষ্টবিলাকে আৰু একিউজ পাৰ্চনবিলাকে হাৰি নাযায় আৰু অনাগত দিনত যাতে অসমত এনেকুৱা এটা শিক্ষা যে যোনবিলাকে এনেকুৱা মানে লিপ্ত থাকে তেওঁসকলক মানে যাতে কৰেক্ট কৰাৰ কাৰণে আৰু বিভিন্ন যেনেকুৱা ক্ৰাইমৰ পৰা দূৰত থকাৰ কাৰণে এটা মেছেজ যাওক অসমবাসীলৈ। তো ইয়াৰ কাৰণে আজিৰ যি মাজবাৰৰ ঘটনা নিখিল বড়ো ছাত্ৰ সন্থা ইয়াৰ কাৰণেও আমি দুখিত। ইয়াৰ কাৰণে আজি বিভিন্ন প্ৰতিবাদ হৈছে তাতে আৰু যি পৰিঘটনা হৈছে সেইটো হ'ব নালাগিছিল, কিন্তু আজি আমি নিখিল বড়ো ছাত্ৰ সন্থা হয় আমাৰ ডেমক্ৰেটিক ৱে আৰু ডেমক্ৰেটিক ৰাইটছ আমি এক্সাৰচাইজ কৰি আমি আমাৰ প্ৰদৰ্শন কৰিম আৰু আজি আমি ইয়াত কোকৰাঝাৰ জিলাৰ ফালৰ পৰা আমি সেইটোৱে দাবী জনাওঁ যে মাজবাৰত ভিক্টিমৰ কাৰণেও অতি সোনকালে জাষ্টিছ দিব লাগিব আৰু যি ৰেপিষ্টসকলক 5 জনক এৰেষ্ট কৰা হ'ল তেওঁসকলক ফাঁচীৰ শাস্তি দিব লাগে বুলি আমি দাবী জনাইছোঁ আৰু নিখিল বড়ো ছাত্ৰ সন্থা সদায় এনেকুৱা বেআইন আৰু সমাজ বিৰোধী কাৰ্যকলাপৰ আমি বিৰোধিতা কৰি যাম।